নমস্কাৰ জোনাক ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ ভিডিঅ' বনাবলৈ। বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱাই নাই, প্ৰায় 50 দিন মানেই হ'ল। ভাবিলোঁ আজি ভিডিঅ' এটিকে কৰি চাওঁ। আচলতে বেটা এতিয়া এখোজকৈ যিহেতু খোজকাঢ়িছে, সেইকাৰণে ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম হয়। দিনটো তাৰ লগতে লাগি থকা হয় ইফালৰ পৰা সিফালে। সেইটো বহুত দিন হ'ল, সেইকাৰণে ভিডিঅ' বনোৱা হোৱাই নাই। এতিয়া এইখিনি সময়ত সি শুই আছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটি বনাই চাওঁচোন। আচলতে মই আজি গাখীৰ আৰু ময়দাৰ পৰা এটা মিঠাই বনাইছিলোঁ। বনাবলৈ একদম তেনেই সহজ আৰু খাবলৈ একদম বহুতে ভাল লাগে খাই। মই আগত কেইবাদিনো বনাইছোঁ, কিন্তু ভিডিঅ'হে দিয়া হোৱা নাই। আজিহে মই ভিডিঅ' কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টি দি চাওঁচোন। যিহেতু ঘৰত গাখীৰ আৰু ময়দা বেছিভাগৰে থাকেই দিয়কচোন। বেছিভাগ মানুহৰ ঘৰতে গাখীৰ আৰু ময়দা প্ৰায় থাকেই, চেনি আৰু এইকেইটা বস্তুৱেই লাগে। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীটো ভালদৰে শুকুৱাই ল'ব। গেছটো জ্বলাই অলপ গৰম হোৱাৰ পাছত তাত 2 চামুচ ঘি দি দিব। আৰু ইয়াত আপোনালোকে প্ৰায় গাখীৰ অনুসৰি, মই যিহেতু 2 গিলাচ গাখীৰ ল'ম, আধা লিটাৰ গাখীৰ কাৰণে মই প্ৰায় 1 কাপমান, মোৰ মনৰ জোখাৰে 1 কাপমান এনেকৈ ময়দা লৈছোঁ। আৰু ময়দাখিনি ভালদৰে লৰাই থাকিব। আপোনালোকৰ ইচ্ছা কথা আপোনালোকে কিমান দিয়ে, কিন্তু গাখীৰ যদি আধা লিটাৰ হয়, মই আধা লিটাৰ গাখীৰ লৈছোঁ কাৰণে প্ৰায় 1 কাপ পৰিয়ে গ'লে পালে। 1 কাপমান মই জোখা নাই, কিন্তু মই এনেকৈ মোৰ আন্দাজ মতে দিছোঁ। প্ৰায় 1 কাপমান হ'ব। 1 কাপমানৰ জোখাৰে এনেদৰে লৰাই থাকিম। এইটো ময়দাখিনি এনেদৰে লৰাই প্ৰায় 2-3 মিনিটমান লৰাব। একেবাৰে ৰঙা হৈ দেৰি যাবলৈ নিদিব। যদি দেৰি যায় তেতিয়া এটা জ্বলা জ্বলা গোন্ধ আহিব। সেই গোন্ধটো থাকিলে ভাল নালাগিব। এনেদৰে লৰাই থাকিব 2-3 মিনিটমানৰ কাৰণে ভাজি ল'ব। ল' ফ্লেম কৰি ল'ব, নহ'লে জ্বলি যোৱাৰ চান্স থাকিব পাৰে। আৰু এইখিনি হয় মানে মই আনফালে আন এটা কেৰাহীত গাখীৰ আধা লিটাৰ এনেদৰে পগাম। মই আধা লিটাৰ লৈছোঁ গাখীৰ, আৰু অকণমান থৈ দিছোঁ মই তাৰে, কাৰণ মই তাত আকৌ এটা পেষ্ট বনাম, সেইটো কাৰণে অলপমান থৈ দিছোঁ। এইফালে ময়দাখিনি লৰাই আছোঁ। আৰু গাখীৰখিনি আপোনালোকে যেতিয়া গৰম কৰিব, গৰম কৰোঁতে লৰাই থাকিব, নহ'লে তলত লাগি যাব, লাগিবলৈ নিদিব। এইফালে মোৰ গাখীৰখিনি লৰাই থাকোঁতে ময়দাখিনি হৈ গ'ল, মানে অলপ ৰঙাই পৰি গ'ল। মই ইয়াতকৈ অলপ আগতীয়াকৈ বন্ধ কৰি দিব আপোনালোকে, বেছি ৰঙা হ'বলৈ নিদিব। এইখিনি মোৰ হৈ গ'লগৈ ময়দা। আৰু আনফালে গাখীৰখিনি এতিয়া মই এইখন হেতাই লৰাই দিছোঁ। লৰাই উতল অহালৈকে ভালদৰে এনেকৈ লৰাই থাকিম। চেনেলটো যিহেতু মোৰ নতুন হয়, মই কথা কোৱাৰ মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই। যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু লগতে চেনেলটো চাই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। গাখীৰখিনি এনেকৈ উতলিব ধৰিছে, আৰু মই উতলি থাকোঁতে এইটো মই এটা কাজু আৰু বাদামৰ এটা পেষ্ট বনাই ল'লোঁ। এইটো আপোনালোকৰ ইচ্ছা কথা, দিব পাৰে নিদিব পাৰে। মই যিহেতু মোৰ ওচৰত আছিলে এইকেইটা বস্তু, মই সেইটো কাৰণে এইটো পেষ্ট এটা বনাই মই ইয়াত দি দিম। আৰু গাখীৰখিনি ইতিমধ্যে উতলিছে, আৰু অকণমান 5 মিনিটমান লৰাই উতল অহাৰ পিছত লৰাই 5 মিনিটমান মই তাত চেনি এনেকৈ আধা কাপমান চেনি ইয়াত দি দিম গাখীৰখিনিত। আৰু ভালদৰে লৰাই থাকিম। চেনিখিনি ভালদৰে মিহলি হৈ যোৱাৰ পাছত গাখীৰখিনি যিহেতু অলপ ডাঠ হ'ব, আৰু অকণমান লিকুইড ফৰ্ম মানে ডাঠ হোৱালৈকে আমি লৰাই থাকিব লাগিব।
প্ৰায় 4 মিনিটমান আমি এনেদৰে 4-5 মিনিটমান 5 মিনিট নালাগে 3-4 মিনিটমান লৰাই থাকিলে হৈ যাব। এনেকৈ লৰাই অলপ মানে গাখীৰখিনি শুকাবলৈ দিব। এয়া মোৰ গাখীৰখিনি দেখিছে নহয়, ইমানটো ডাঠ কৰি থ'লেও হ'ব। অলপ ডাঠ হৈ গ'ল মোৰ গাখীৰখিনি। মই ইয়াত এতিয়া আপোনালোকে দেখিবলৈ পাইছে। ইয়াত এতিয়া ময়দাখিনি এড কৰি দিম আৰু লাহেকৈ। আৰু মই ইয়াত এতিয়া ময়দাখিনি ইয়াত দি দিছোঁ। ময়দাখিনি মই যিহেতু মোবাইলটো ধৰি আছোঁ সেইকাৰণে দিবলৈ অলপ প্ৰব্লেম হৈছে। এনেকৈ দি থাকিলে অলপ দিগদাৰ হ'ব, সেইটো কাৰণে মই ময়দাখিনি দি লৈছোঁ। গোটেইখিনি দি ল'লোঁ ময়দা, কিন্তু দেখাবলৈ অলপ প্ৰব্লেম। এখন মোবাইলটো যিহেতু ৰখাই থ'বলগীয়া হ'ল, সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ বাৰু। আৰু এতিয়া মই ইয়াতে দি দিম যিটো কাজু আৰু বাদামৰ এটা পেষ্ট বনাইছিলোঁ। মই যে অলপ গাখীৰ থৈ দিছিলোঁ, সেই গাখীৰখিনিৰ লগত পেষ্টটো বনাই লৈছিলোঁ। আৰু এতিয়া দি ভালদৰে লৰাই মিহলি কৰি ল'ম। প্ৰায় একদম গেছটো ল' ফ্লেমত ৰাখিব আৰু ৰাখি প্ৰায় 2 মিনিট 3 মিনিটমান এনেদৰে ভালদৰে মিহলি কৰি ল'ব। ভালদৰে লৰাই থাকিব, যাতে দেৰি যাবলৈ নিদিব। তলত যদি দেৰি যায় তেতিয়া ভাল নালাগিব খাই, এটা জ্বলা জ্বলা গোন্ধ আহিব। দেখিছেনে আমাৰ মিঠাই হৈয়ে গ'ল। আমাৰ ময়দা আৰু গাখীৰ মিশ্ৰণখিনি মিঠাই বনাব পৰা অৱস্থালৈ আহি গ'ল। এইটো দেখিছেনে, এনেকৈ লাডু কৰি চাব, যাতে ভালদৰে যদি লাডু হয় তেতিয়া গম পাব যে হৈ গ'ল বুলি। আৰু নহ'লে এই তলত মই যেনেকৈ এনেকৈ হেতাখনেৰে যেতিয়া লৰাই দিছোঁ, তলত কোনো ধৰণৰ মানে হেৰিখিনি আটা আৰু গাখীৰখিনি ময়দা আৰু গাখীৰখিনি লাগি থকি অহা নাই। আৰু আমি এতিয়া নমাই ল'লোঁ। আপোনালোকে মনৰ জোখাৰে কিমান ডাঙৰ কৰিব পাৰে, কৰি ভালদৰে এনেকৈ লাডু কৰি দিব। মই ইমানটো চাইজতে থৈছোঁ। দেখিছেনে মোৰ ভিডিঅ'টো? বাকীখিনি মই বনাই লওঁ, লাডু কৰি লওঁ। যিহেতু মই এখন হাতে কৰিবলৈ দিগদাৰ হৈছে, মোবাইলটো যিহেতু ধৰি থাকিব লগা হৈছে। মই যেতিয়া এইখিনি বনাই হৈ যাব, মই তেতিয়া আকৌ ভিডিঅ' কৰি দেখাম। এয়া চাওক, আমাৰ কিমানখিনি মিঠাই ওলাই গ'ল, বহুত ওলাই গ'ল। সেইকাৰণে কিমান ধুনীয়া হৈছে আৰু খাবলৈ একদম বহুত টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে খাই পিনি। কোনোবা যদি আলহী আহে, প্ৰায় আধা ঘণ্টাৰ ভিতৰতে আপোনাৰ মিঠাই বনাই ৰেডি হৈ যাব আৰু চাহৰ লগত দিবই পাৰিব। বহুত ভাল লাগে। আৰু মই এতিয়া প্ৰায় ফ্ৰিজত ৰাখি দিম অকণমান সময়ৰ কাৰণে। নেৰাখিলেও কোনো কথা নাই, মই ফ্ৰিজতে ৰাখি থৈ দিছোঁ অলপ সময়ৰ কাৰণে। এয়া চাওক, প্ৰায় 2-3 ঘণ্টামানৰ পিছত দেখাইছোঁ। ধুনীয়া টান হৈ গৈছে, বহুত ভাল লাগে খাবলৈ বহুত ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ধন্যবাদ। ভিডিঅ'টি চাই যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। মই যিহেতু চেনেলত নতুন, আৰু আপোনালোকে মোক মৰমেৰে আদৰি ল'ব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে যেন মোক মৰম দি যায়। ধন্যবাদ।